নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ অনুষ্ঠান ৰাইজৰ আপত্তিলৈ আজি আমাৰ অনুষ্ঠানত এজন বিশেষ ডক্টৰ উপস্থিত আছে তেখেত গাঁৱে ভূঞে চহৰে নগৰে আকাশে পাতালে আনকি মংগল গ্ৰহতো তেখেতে জনপ্ৰিয় অৰ্জন কৰি আহিব পৰা এজন বিশেষ ডক্টৰ আৰু সেই বিশেষ ডক্টৰজন কোন আমি আপোনালোকৰ মাজত চিনাকি কৰাই দিব বিচাৰিছো আৰু আমাৰ মাজত এয়া সাইড এফেক্ট ডাঙৰীয়া Oh no Hosa 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 এই শো আৰম্ভ হৈ গিছি ভাত হৈছে নহয় শো আৰম্ভ হৈছে নমস্কাৰ আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো চাহ হৈছে নহয় স্বাগতম জনাইছো স্যাৰ স্বাগতম নমস্কাৰ এটা দি দিয়ক নমস্কাৰ ওলাইছো নেকি মই ওলাই আছে আপুনি হয়নে নমস্কাৰ এটা দিয়ক ভালকে এইটো দেখা পাইছেনে দেখা পাইছি নমস্কাৰ হয় 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 স্যাৰ মানে আপোনাৰ নামটো সকলোৱে জানে যে আপুনি বিখ্যাত এজন ডক্টৰ হয় সেইকাৰণে আপোনাক আজি আমাৰ ষ্টুডিঅ'লৈ মাতি আনিছো হয় আৰু আমাৰ ৰাইজৰ দাবী আছিলে পানী লাগিব নেকি স্যাৰ ৰ'ব পানী আনিব দি আছো মই ৰ'ব ঔষধটো থাকি আহিলে ফোনটো দেখোন ৰ'ব আচ্ছা মোৰ ঘৰত ফোন কৰি দিওঁ ঔষধটো আনিছে নে বা স্যাৰ কথাটো হৈ লওক নেকি আগত স্যাৰ আচ্ছা সেইটো হৈ লওক স্যাৰ আপুনি খাব দিয়ক হয় কওকচোন স্যাৰ আপুনিতো বিখ্যাত ডক্টৰ এজন সকলোৱে জানে আপোনাক চহৰে নগৰে আনকি আপোনাৰ মংগল গ্ৰহতো এটা ভাল পৰিচয় আছে ভাল নাম আছে স্যাৰ এতিয়া আপুনি যে এই যে ডক্টৰ আপুনি হ'ল কেনেকে মানে এইবিলাক বহুত কথাও বাবা কি কম তোক এইবিলাক সোধাৰ আগত যদি মোৰ অৰ্হতা কিমান জ্ঞান কিমান এইবিলাক সুধিলে মই বহুত ভাল পালো হয় আচ্ছা মই বাৰু সুধিমেই আপোনাক আপুনি যদি নিজে ধৰি লওক নিজে কয় তেতিয়াহ'লে বেছি ভাল হ'ব মই মামা পাছ মামা মানে ধৰিব নোৱাৰিলো মানে আমাৰ দৰ্শকসকলেও চাগে ইমান ধৰিব পৰা নাই মামা মানে মামা মানে হ'ল এম এ দুইবাৰ পাছ কৰিছো হয় 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 ডাবল চাৰ্টিফিকেট আছে মোৰ কাৰণ গুৰুৰো আছে মানুহৰো আছে আচ্ছা মানে এইটো আপুনি ডাবল এম এ পাছ কৰিছে মানে ছাৰ মানে আপোনাক আৰু এটা কথা সুধিব বিচাৰো মানে ধৰি লওক আপুনি পেচেণ্টক কেনেধৰণে আপুনি ট্ৰিটমেণ্ট কৰে সেইটো জানিব বিচাৰিছো এইটো একচুৱেলি কোৱা কথা নহয় কিন্তু তুমি সুধিছা ক'ব লাগিব ডক্টৰ হিচাপে তাৰ মানে মই কি কৰোঁ পেচেণ্টটো যেনিবা গ'ল তাৰ লগত যোনে যায় তাকহে মই ইনজেকশ্যন মাৰি দিওঁ ছাৰ মানে এই বস্তুটো ধৰিব নোৱাৰিলো মানে পেচেণ্ট গৰাকীহে আচলতে আৰে তুমি যদি ধৰিব পাৰিলে হয় তুমি ডক্টৰ হ'লা হয় মই ডক্টৰ হয়নে নহয় হয় হয় তাতে মামা পাছ তাৰ মানে লগত যোনে গৈছে যাতে বেমাৰটো তাত আকৌ খুচৰি নাযায় সেইকাৰণে আগতে তাক মই পেচেণ্টৰ লগত যোনে যায় তাক ইনজেকশ্যন মাৰিলোঁ তাৰপাছত বিহু নপৰে আৰু সেইকাৰণে চাগে আপুনি হয়তো যথেষ্ট মানে মানুহৰ মাজত সোনকালে জনপ্ৰিয় অৰ্জন কৰিব সক্ষম হৈছে হয় এইখিনিতে মই দৰ্শকসকলক জনাই দিব বিচাৰো আপোনালোকে যদি আমাক ফোন কল কৰিব বিচাৰে তেতিয়াহ'লে মই আপোনালোকক নাম্বাৰটো কৈ দিছো 0000000000 আপোনালোকে ফোন কৰক আৰু আপোনালোকে সমস্যা সমাধান আমাৰ সাইড এফেক্ট ছাৰৰ পৰা পোনপটীয়াকৈ লওক হয় ছাৰ এইখিনিতে মই আপোনাক সুধিব বিচাৰো যে আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি ধৰি লওক কিবা হস্পিটেল বা তেনেকুৱা কিবা খোলাৰ নিশ্চয় আছে মই সপোনত বহুত দিন মোৰ মনত আহিছে মই সপোনত ৰাতি পাইছোঁ দিনত পাইছোঁ প্ৰায় পাই থাকোঁ মই গুৱাহাটীৰ যিখন আমাৰ ISBT ব্ৰিজ হয় হয় তাৰ ব্ৰিজৰ তলত মই এখন মেডিকেল খুলিম ব্ৰিজৰ তলত মানে কিয় খোলা হ'ব ছাৰ এইটো মই এইটো তাৰমানে সমন্বয় হ'ব মোৰ মেডিকেলটো হয় তাত জীৱ জন্তু থাকিব মানুহ থাকিব একেলগে থ'ম তাৰমানে এইটো হ'ল বেমাৰটো হ'ল চবৰে হয় গৰুৰো হয় কুকুৰৰো হয় মুৰ্গীৰ হয় মানুহৰ হয় হাতীৰ হয় চবৰো হয় হয় দৰ্শকসকলে এইখিনিতে আপোনালোকক এটা মানে বিশেষ ডাঙৰ মানে এটা বাৰ্তা প্ৰেৰণ কৰিলে তেখেতে য'ত নেকি আজিলৈকে পৃথিৱীত তেনেকুৱা এখন হস্পিটেল নাই য'ত একেলগে চিকিৎসা কৰা হয় সেইকাৰণে চাগে আপুনি বহুত মানে সেইকাৰণে মই ডাবল মামা এম এ পাছ যথেষ্টখিনি ভাল লাগিছে হয় আমাৰ এটা ফোন কল আহিছে ফোন আহিছে এইটো নহয় ছাৰ সেইটো আচ্ছা হয় লওক ছাৰ হয় হেল্ল' হয় এইটো অনে আছে কওক হয় হেল্ল' হয় আৰু ছাৰ পুলিচলি নকম এই মানুহ আছে হেল্ল' ছাৰ হয় ডক্টৰ ছাৰ হয়নে এখানে মই ডক্টৰ মই ছাৰ নমস্কাৰ ছাৰ হয় মানে মোৰ এটা বেমাৰ হৈছে ছাৰ বেমাৰটো কওকচোন মোৰ নহয় ছাৰ মোৰ নহয়
এখেতে নহয় মোটাৰ মালিকৰ মানে কওকচোন বেমাৰ কি ছাৰ মানে মোটাটো ছাৰ ৰাতি কিবা আৰু ৰাতি উশাহ নাপায় ছাৰ ৰাতি উশাহ নাপায় মোটাটো নাপায় নে কোনে নাপায় মোটাটোৱে নাপায় ছাৰ উশাহটোৱে নাপায় নে মোটাটো কি নাপায় মোটাটোৱে উশাহ নাপায় ছাৰ উশাহ নিশাহ নাপায় মানে মোটাটোৱে উশাহ নাপায় না উশাহটোৱে মোটা নাপায় মোটাটোৱে উশাহ নাপায় মানে মোটাটোৱে উশাহ নাপায় বাকীখিনি কওক বাইদেউ ছাৰ মানে এতিয়া ইয়াৰে এটা কিবা বিকল্প লাগছিলে এতিয়া ভাল কৰিব লাগছিলে মানুহটো আচ্ছা আচ্ছা এখেতে ৰাতি কি ব্যৱহাৰ কৰে শুওঁতে প্ৰথমতে কি ব্যৱহাৰ কৰে শুওঁতে ছাৰ লাজে লাগে দেখো না বাইদেউ লাজ কৰিব নালাগে কওক আমাৰ ডক্টৰ ছাৰক আপুনি যদি কথাখিনি নকয় খোলাকে কওক বেমাৰৰ কথা খোলাকে কবি তেতিয়াহে সুস্থ হবি হ'লেও লাজ লাগে চলি বুলি আছিলো ওচৰত চলি বুলি বেমাৰৰ কি কথা আছে বেমাৰটো কওক কি হৈছে কি ব্যৱহাৰ কৰে তেখেতে ছাৰ মানে এতিয়া ক'ব লাজে লাগে কওক কথাটো কৈ দিয়ক আপুনি ডক্টৰ ছাৰক কওক ছাৰ এই এখেতে মানে চুমা ব্যৱহাৰ কৰে চুমা আমাক নালাগে বেমাৰ তেখেতে খোৱা টাইমত কি আঁঠুৱা ব্যৱহাৰ কৰে নে নকৰে না আঁঠুৱাটোতো ব্যৱহাৰ কৰা যায় ছাৰ হ'লেও চুমাটো ব্যৱহাৰ কৰে বেছিকে এইগিলা নাপায় বেমাৰ লগত সেইবিলাক আমাৰ কানেকশ্যন নাই ৰাতি শুতে আঁঠুৱা ব্যৱহাৰ কৰে কাচুৱা ব্যৱহাৰ কৰে নেকি ধোঁৱা যে ওলাই ধোঁৱাটো ছাৰ এনেই কৰে মাজে সময়ে আচ্ছা ঠিক আছে আপোনাক সমাধান দি আছে আপুনি এতিয়া আমি ফোন কলটো কাটিছো ছাৰ এই সম্পৰ্কত আপুনি এতিয়া এটা সমাধান দিলে মানে খুব ভাল হ'ব যে তেখেতে শোৱাৰ টাইমত উশাহ নিশাহ যিহেতু প্ৰব্লেম বুলি কৈছে এইটো চিৰিয়াছ বেমাৰ উশাহ নিশাহ নাপায় হয় কাৰণ উশাহ নিশাহ লগাবলেহে মানুহ জীয়াই থাকে মেইন বস্তু সেইটো প্ৰব্লেম কিন্তু এটা মই ডিচিশ্যন দিওঁ তেখেতক আপুনি এক কাম কৰিব আপোনাৰ গাঁৱত চাগে হাতীটো নাপাব আপোনালোকে পাহাৰত যাব আমাৰ চাৰিও চাইডে আজিকালি জংঘলত হাতী ওলাই বহুত প্ৰায়ভাগ জাগাত নিউজত পত্ৰত পায় আপুনি এক কাম কৰিব য'তে পায় তাতে বিচাৰি যাব ডাঙডাল হাতী লাগিব ডাঙৰ চাইজটো আপুনি ধৰি আনি হাতীটোৰ আগত আপোনাৰ হাজবেণ্ডক খুৱাই দিব তাৰপিছত আগভৰিৰে এটা খোজ দিব ক'ব আপোনাৰ স্বামীৰ যিটো উশাহ নিশাহ লোৱা বেমাৰ সেইটো অট'মেটিক ভাল হৈ যাব মইতো 100% মই গেৰাণ্টি দিছো কাৰণ মই ডাবল MA ডক্টৰ কৈ আছো কন্ট্ৰল স্যাৰ আৰু কি ছাৰ এতিয়া আমি আপোনাক কুৱেশ্যনলৈ আহিম ফাৰ্ষ্ট আপুনি কি ট্ৰিটমেণ্ট কৰিছিলে প্ৰথম ট্ৰিটমেণ্ট মই ডক্টৰ হ'ম বুলি হোৱা নাছিলোঁ হয় মই গাঁৱত প্ৰথমতে যেতিয়া নেকি মই সৰুৰ পৰা বেমাৰী এতিয়া আপুনি দেখা পাই আছে মোৰ এটা কাহ আছে এইটো মোৰ জন্মগত সেইকাৰণে মই কাহৰ পৰা গ'লো ভৰিৰ বিষ হ'ল মোৰ দুবাৰ এক্সিডেণ্ট হ'ল তাৰপাছত চকুৰ অপাৰেশ্যন হ'ল কাণৰ হ'ল মোৰ অল এভৰিথিং দেহাটো অপাৰেশ্যন সেইকাৰণে মই ডক্টৰে কি কৰে চব দেখা পালো তাৰপৰা শিকি ললো লাষ্টত মই এনেকুৱাই ডক্টৰ হৈ গলো প্ৰথম অপাৰেশ্যন আছিল মোৰ ফেকলিৰ পৰা প্ৰথমতে শিকিছো সেইকাৰণে মই এতিয়া ওপৰত গৈছো পানীৰ লগতো চলিব পাৰো ওপৰতো পাৰো ডাবল মামা হয় দৰ্শকসকল আপোনালোকে এখেতৰ দৰে এজন অভিজ্ঞ শিকি আৰু শিকি এই দুয়োটা লগ লগাই তেখেতে জীৱনত যথেষ্টখিনি শিকিছে আৰু যাৰ ফলত তেখেতে আজি আমাৰ পৃথিৱীতে নহয় মংগল গ্ৰহতো তেখেতে নাম কামাব পাৰিছে আচ্ছা তুমি যে কৈছিলে কিবা বেমাৰী এটা অহা বুলি ক'ত আছে আহিব দে মোৰ সময় হৈছেতো বেলেগ পেচেণ্ট ৰখি আছে বাহিৰত হয় তেখেতক মাতি দিছো আপুনি বহক অকণমান মই মাতি দিছো ভাইটি সোনকালে আহা কিমাননো খোজ কাঢ়িম আৰু কিমান বা দূৰ আছে চিটি পাবাক লাগি উহা ছুটি হৈ গৈছে মোৰ ই আৰু ইয়াত কেনেকে আহি গলা ছাৰ ক'ত যাবা ছাৰ ছাৰ ইজনে ছাৰ আছিল তোক যে কৈছিলো মাথা নষ্ট কৰি এই ছাৰ এই পাগলা এটা মহাকচম মাথা নষ্ট কৰি দিলে কি পগলা হয় দেখোন 3 বছৰ পাগলা খাতৰ আছিল আৰু মই মেইন এটাই মই ৰোগী আছিলো এটাই মই স্বাস্থ্য ৰখিছিলো ই মোৰ জ্বৰৰ বেজি খৰত মাৰি স্বাস্থ্য মোৰ জনচিনাহান বডিটো মোৰ একদম বাহৰ জাকনিহান কৰি ফেলছে আৰু এগলা মানুহ ষ্টিলত বহিব দিছা এইগলা মানুহৰ কাৰণে যি এই ডাঙৰ যি নিউজগিলা যি
সৰু সৰু হৈ যায় কিয় হৈছি এই পাগলা গিলাৰ কাৰণে হৈছি গম পাইছা আগতে মোৰ পিছত কিমান আপি ঘুৰছিল মইহে গম পাওঁ এতিয়া মোৰ পিছত আপিটো বেলেগ কথা মহক কামুৰিব কৈছে মোক ভয় কৰে শুনি পালেহে গুচি যায় অৱস্থা মইতো গম পোৱা নাছিলো মানুহবিলাকে কোৱা কাৰণে মই এটা আজি ষ্টুডেণ্ট সাক্ষাৎকাৰ ল'বৰ কাৰণে লৈ আছিলো তহঁতে কিন্তু ভাল মানুহ বাচি পাইছা দে কৰিছো